Hi guys, welcome back to my second channel Live Asam Musti Aru ami গৈছো এটা শুটিং ত এলবাম শুটিং গানটো কি হ'ব ভাই তেতিয়া ইয়ালি সং শুটিং হ'ব আৰু পুৰা মাৰপিট আছে গান চান পুৰা লৈ ৰেডি আমি তো ভিডিওটো লাষ্টলৈকে চাই থাকিব মজা হ'ব ভিডিওটো তো বলক পুৰা ফালি দিম আজি তো আহি গ'লো পেট্ৰল হ'ব অলপ তেল চেল ভৰাই লওঁ পুৰা টেকি চিংকি ভৰাই পিছত লাহেকৈ ওলাই যাম আৰু ইয়াৰ পৰা আৰু তেল চেল ভৰাই পুৰা ৰেডি এতিয়া ওলাই গ'লো ঢেকিয়াজুলি টাউন এইটো পাই গ'লো আমি আৰু ঢেকিয়াজুলি টাউন পাৰ হৈ পেলাই আমি ভিতৰতে সোমাই দিম ডাইৰেক্ট শিঙৰি আৰু এনেকুৱা বাগানৰ মাজে মাজে গৈ আছোঁ মানে বাগানৰ মাজত এটা ৰাস্তা আছে কিন্তু এইটো সৰু ৰাস্তাটো গৈছোঁ মেইন ৰাস্তাটো ভাঙিছে বনাই আছে আৰু এনেকৈ জংঘলৰ কিনাৰে কিনাৰে জংঘল আৰু বাগানৰ মাজে মাজে আমি গৈ আছোঁ শিঙৰি একদম পাহাৰলৈকে তো পাহাৰৰ পৰা তলত শ্বুটিং হ'ব তো অলৰাইট গাইছ আমি শিঙৰি পাই গ'লোঁ এয়া শিঙৰি চেণ্টাৰ মোৰ পিছপিনে চাব পাৰে আৰু আমাৰ হিৰো হ'ব তেখেতে আৰু তেখেতে হিৰোইনী আৰু এইবিলাক ভিলেন হ'ব তেখেতে পাৰ্টনাৰ হ'ব আৰু মেইন ভিলেন তেখেতে হ'ব তো চাই থাকিব ভিডিঅ'টো শ্বুটিং ইয়াৰ পৰা আমি আৰম্ভ কৰিম তো আমাৰ শ্বুটিং ইয়াৰ পৰা আৰম্ভ হ'ব হিৰো ইয়াত ৰখি আছে আৰু এতিয়া হিৰোইনী আহিব দোকানত ইয়াৰ পৰাই সিহঁতৰ লাভ ষ্টৰী আৰম্ভ হ'ব তো গাইছ আমাৰ শ্বুটিং ইয়াত চলি আছে তাক মানুহ শ্বুটিং চাবৰ কাৰণে পুৰা লাইন লাগি গৈছে পিনে তাক একদম পুৰা লাইন লাগি আছে ইয়াত ইয়াৰ শ্বুটিং কেমেৰামেন ইয়াত আৰু হিৰোইনী পিনে পৰা আহি আছে আৰু আহি থাকোঁতে এটা ছাবস্ক্ৰাইব পালোঁ চৰি ছাবস্ক্ৰাইব নহয় ছাবস্ক্ৰাইবাৰ এই তেখেতে নামটো কৈছে দাদা জবিউল্লাহ আনচাৰী তেখেতে কৈছে তেখেতৰ এটা ভিডিঅ'টো ল'বৰ কাৰণে লৈ দিলোঁ আৰু চাওক এইটো আমাৰ প্লেচ ইয়াত আমাৰ শ্বুটিং হ'ব পুৰা একদম পুৰা চবেই ৰেডি হৈ আছে ইয়াত চাওক গোটেইখিনি ৰেডি হৈ আছে চবেই কেমেৰা চেমেৰা পুৰা ৰেডি কৰি আছে আমি এতিয়া ইয়াত এটা শ্বুট ল'ম আৰু ইয়াত এনেকৈ শ্বুটিং চলি আছে ছোৱালীক পতালে এতিয়া তাক লৈ যাব ঘূৰিবৰ কাৰণে হৈ গ'ল ল'ৰা ছোৱালী পতি গ'ল এতিয়া যাব বাইকত ঘূৰিবৰ কাৰণে এয়া বাইক ষ্টাৰ্ট দি আছে একটা মন্দিৰ এটা আছে চাওক ইয়াত পুৰা কিবা কিবি লিখা আছে ৱেলকাম পাহাৰৰ ওপৰত উঠি আছোঁ চাওক তলত আছোঁ আৰু এনেকৈ এতিয়া ওপৰত যাম ওপৰত শ্বুটিং হ'ব পুৰা ধামাকা হৈ যাব ধামাকা আছোঁ আহি যোৱা ভাই আৰু চাওক লোকেশ্যন চাওক একদম ভেৰি বিউটিফুল ইয়াতো অলপমান চিন লৈ ল'লোঁ আৰু এতিয়া মেইন হ'ব তলত মাৰপিট পুৰা আৰু এতিয়া চবেই মাৰপিট কৰিবৰ কাৰণে ৰেডি হৈছে পুৰা ফাইটিং হ'ব এতিয়া চাই থাকক আৰু মাৰপিট পুৰা হৈ গ'ল এতিয়া গুণ্ডাগিৰিৰ পৰা পলাব আৰু ল'ৰাটোক ছোৱালীক লৈ পেলাই তাৰ পৰা গুচি যাব চাওক মই গোটেইখিনি দিয়া নাই কাৰণ ভিডিঅ'টো বহুত দীঘল হৈ যাব আৰু মেইন ফাইট এতিয়া ইয়াত হ'ব ইয়াৰ পৰা আৰম্ভ হ'ব আৰু অলপ লাষ্টত ছোৱালীটো ল'ৰা হাতত দি দিব আৰু চাওক এনেকুৱা মাৰপিট চলি আছে এতিয়া পুৰা আগত মাৰি থকাকেইটা আছিলে হিৰোৰ পাৰ্টনাৰবিলাক এইটো হ'ল মেইন হিৰো পূৰা মাৰিছে এতিয়া ছোৱালীকৰ ককাই আহি পেলাই ইয়াৰ লগত মিলাই দি দিব তো গাইছ এইটোৱে আছিলে যে এটা সৰু ভিডিঅ' যি সম্পূৰ্ণ স্কেপ খতম হৈ গ'ল অলপমান বাকী আছে এইটো আমি বেলেগ এটা জেগাত ল'ম আৰু আমাৰ ভিডিঅ'টো ইয়াতে সামৰোঁ তো আপোনালোকে ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব যিসকলে ছাবস্ক্ৰাইব কৰা নাই আৰু বেছি বেছিকৈ শ্বেয়াৰ কৰিব লগ পাম এটা ভিডিঅ' লৈ বাই বাই